শ্ৰীৰাচক নমস্কাৰ লিগাৰক মই তলনি আৰু সকলোকে মোৰ চেনেল টিনাইলৈ আকৌ এবাৰ ৱেলকাম জনাইছোঁ। আজি মই আপোনালোকৰ আগত আমাৰ ৰাভা মহিলাসকলে নিজৰ গফা দীঘল চুলিবোৰ এবিধ প্ৰাকৃতিক গুটিৰে মূৰ ধুৱে আৰু সেই বিষয়ে আজি ক'বলৈ ওলাইছোঁ। এই গুটিক আমি ৰাভা কথাত গেৰক বুলি কওঁ আৰু ইয়াক ইংৰাজীৰ নাম আফ্ৰিকান ড্ৰিম হাৰ্ব আৰু অসমীয়াত ঘিলা বুলি কয়। গেৰক পেকে খৰপকাই। এই গেৰক বা ঘিলাৰে আমি কেনেকৈ মূৰ ধুওঁ গোটেই প্ৰচেছটো মই ভিডিঅ' দেখুৱাব খুজিছোঁ। তেনেহ'লে আহক আমি ভিডিঅ'টো চাই লওঁ। মোৰ চেনেল যদি প্ৰথমবাৰ চাই আছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব। পকা ঘিলা মনকাই গেৰক। ফলৰ পৰা গুটিবোৰ এনেকৈ উলিয়াই লোৱা হয়। গুটিৰ পৰা বীজবোৰ এনেকৈ উলিয়াই লোৱা হয়। চুলি অনুযায়ী গুটি এটা বা তাতকৈ বেছি লাগিব পাৰে। ইয়াক ঘূৰি কৰিবৰ কাৰণে অকণমান পানী দি ভালকৈ ঘূৰি কৰি পেষ্টৰ নিচিনা কৰা হয়। পিছত ধুবৰ কাৰণে চুলিখিনি ভালকৈ ভিজাই লোৱা হয়। তাৰপিছত হাতেৰে অকণমান অকণমান লৈ গোটেই মূৰৰ লগতে চুলিত ভালদৰে লগাব লাগে। লাহে লাহে ঘঁহি মূৰ ধুব লাগে। সাধাৰণতে ফেন কম উঠে, কেতিয়াবা উঠিবও পাৰে। আমাৰ মহিলাসকলে মাহেকীয়াৰ সময়ত গেৰক বা ঘিলাৰ বীজেৰে মূৰ ধোৱা আৰু মৃত্যুকক সৎকাৰ কৰি আহি মূল প্ৰৱেশদ্বাৰত যেতিয়া গা ধুই তেতিয়া এই গুটিৰে মূৰ ধুই শুচিকৰণ সমাপন কৰা এক পৰম্পৰা হিচাপে পালন কৰি আহিছে। পিছত পানীৰে চুলিবোৰ ভালকৈ ধুই দিয়া হয়।
হোৱাৰ পাছত চুলিবোৰ চাফা হোৱাৰ লগতে কোমল হয়